Hi everyone, good morning. Happy Diwali. সকলোলৈকে আমাৰ ফালৰ পৰা বহুত দেৱালীৰ শুভকামনা জ্ঞাপন কৰিছো আৰু সাকিপুৰৰ সকলো মন পোহৰাই তোলা। আজি দেৱালী ময়ো অলপমান সৰু সুৰাকৈ প্ৰস্তুতি চলাইছো কিছুমান তো ভাবিলো আজি ব্লগটো এতিয়াৰ পৰা আৰম্ভ কৰো আৰু মই কি কৰিছো সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। এতিয়া সময় হৈ গৈছে 10টা বাজি গৈছে আৰু মই ব্লগটো এতিয়াৰ পৰা আৰম্ভ কৰিছো। সম্পূৰ্ণকৈ আপোনালোকে চাব ভিডিঅ'টো আৰু কেনেকুৱা পায় মোক কমেণ্টত জনাব। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰো আৰু মই এতিয়া তাই মৰম খাই আছে আৰু মই চাকি এগছ অকণমান ৰং দিলে চাকি এগছ পুৰা পোহৰ পৰি আছে আৰু মই দেখা দিয়া এনে আৰু অলপমান ট্ৰাই কৰিলো। এয়া চাওকচোন অকণমান ৰং দিছো ভালকৈ। এইফালে এইখিনি অলপমান মই লাইট লগাই দিব ক'লো। এইফালে লাইট লগাই দিছে হাজবেণ্ডে। মানে ইয়াত ৰাতি ভাল লাগিব। এই কাপোৰখন যিহেতু আঁতৰাই দিম, এইখন কাপোৰ আঁতৰাই তেতিয়া লাইট অফ কৰি দিলে অকণমান দেখিবলৈ ভাল লাগিব। থৈ দিয়া। কি কৰি আছা? হয় নেকি? চাওঁ চাকি গছ দিয়াচোন। চাকি চাওঁ। ঢাকি থৈ দিছে। তো এতিয়া যাওঁ মই আঁকি লওঁগে, ৰংগোলী আঁকি লওঁগে, নহ'লে বা দেৰি হৈ যাবগে। ৰবা চাওঁ দেৰি হৈ যাবগে। আঁকি লওঁ আৰু আপোনালোকক দেখুৱাই থাকিম। কিন্তু মই ৰংগোলী আঁকাত এক্সপাৰ্ট নহয় দেই, জাষ্ট মই ট্ৰাই কৰিম কেনেকুৱা হয় বাৰু চাই লওঁ। আপোনালোকক দেখুৱাই থাকিম কেনেকুৱা হয় মোক কমেণ্টত জনাব। আৰু এতিয়া যাওঁ আঁকি লওঁগে, তাৰপিছত আকৌ চাকি তাকি যোগাৰ কৰিবলৈ হৈয়ে যাব। ব'লা আঁকোগে ব'লা। এইখিনি জেগাতে আঁকিম, বহুত ডাঙৰকৈ নাআঁকো বাৰু, অলপমান সৰুকৈ আঁকিম। ছাইডেদি মানে আকৌ অহা যোৱা কৰিব লাগিব যে, সেয়া তাতে অলপকৈ আঁকিম। এতিয়া মই আঁকিবলৈ আৰম্ভ কৰিছোঁ আৰু আহি গ'ল আমাৰ বাইদেউ দিগদাৰ দিবলৈ। এয়া হেল্পাৰ হয় দেই মোৰ ভাগৰ, একদম হেল্প কৰিবলৈ আহিয়ে গ'ল আৰু। এতিয়া মই ৰংখিনি অকণমান মিক্স কৰি লৈছোঁ, বগাৰ লগত অকণমান ৰঙা মিক্স কৰি লৈছোঁ এইখিনি। আৰু মই নিজৰ সুবিধা অনুযায়ী আঁকি যাম, যিটোৱে সুবিধা হয় সেয়েদি আঁকিম। মোৰ কোনো বৰ বেছি বিশেষকৈ সঁজুলি কিনি লোৱা নাই বাৰু, কিন্তু মই যিখিনি আছে সেইখিনিয়ে ঘৰত থকা বস্তুৱেই মই বনাবলৈ চেষ্টা কৰিছোঁ। কিন্তু এই চাকনিখন বেয়া হয় যিহেতু এখনকে ল'লোঁ। আৰু কি এই চাকনিখনত সৰকি ভালকৈ পৰা নাই, তথাপিও মই অলপমান যুঁজি কৰিলোঁগৈ আৰু সেয়া হ'লগৈ যেনে তেনে গোলটো। মই এইবাৰে ফাৰ্ষ্ট টাইম হয় এইখিনি আঁকা, মই আঁকা নাই কেতিয়াও, এবাৰে প্ৰথম আঁকিছোঁ। আৰু লগতে কেনেকুৱা হয় আজি নাজানো বাৰু, কিন্তু মানে দিছোঁ মোহাৰিছোঁ, লগত এডাল মই ব্ৰাছ ৰাখিয়ে লৈছোঁ। মানে এইফালে গোটেই দম খাই গৈছেগৈ আটাইদি। মই আটা ব্যৱহাৰ কৰিছোঁ আৰু লগত এইখিনি ৰংগোলীও আছে, কিন্তু বগাখিনি মই আটা ব্যৱহাৰ কৰিছোঁ। সেয়া আকৌ জোখতকৈ বেছিকৈ পৰি গৈছেগৈ, আকৌ এইখিনি ব্ৰাছে আঁতৰাই লৈছোঁ। আৰু তেনেকৈ মই আঁতৰা মেলা কৰি থাকোঁতে বহুতখিনি গুচি গৈছেগৈ ৰং। এতিয়া মই ফুলপাহৰ নিচিনাকৈ এয়া গোটেইখিনি মই টানি দিছোঁ আৰু এপাহ ফুল বনাই দিছোঁ। গোটেইকেইটা মই তেনেকৈ কৰিম। একেবাৰে চিম্পুল হয়, দেখিছেই নহয়। জাষ্ট মই গোল গোলকৈ গোটেইখিনি দি লৈছোঁ, তাৰপিছত এপাহ ফুল বনাই দিছোঁ। গোটেইকেইটাৰ পৰা টানি দিলে এয়া চাওক এপাহ ফুল হৈ গৈছে।
একেবাৰে সিম্পলে হয় বাৰু। এতিয়া আকৌ ওপৰত এপাকৈ আকৌ আঁকি দিছোঁ। এতিয়া এয়া হৈ গ'ল ফাইনেল লুক এইটো। এতিয়া মই চাকি জ্বলাবলৈ আহিছোঁ। এতিয়া মই ৰংগোলী কিনাই কিনাই এগছ এগছ চাকি দি দিম, দেখিবলৈ ভাল লাগিব তেতিয়া। মাজত দিছোঁ যিটো মই ৰং কৰিছিলোঁ চাকি গছ, সেই চাকি গছ দিছোঁ আৰু কিনাই কিনাই চিম্পল চাকি দি দিছোঁ। এয়া মোৰ চাকি দিয়া হৈ গ'ল। কেনেকুৱা লাগিছে মোক কমেণ্টত জনাব ৰংগোলীটো। বম ফুটালা? আহাচোন হেপী দিৱালী কৈ দিয়া। হেপী দিৱালী। এইটো চাইটো হেপী দিৱালী কোৱা। হেপী দিৱালী কৈ দিয়া। একদম এইটো পুৰা জিলিকি আছে। এভৰিৱান, আজি নেক্সট ডে হয়। আজি এতিয়াৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এতিয়া 11:30 হ'বলৈ হ'ল আৰু কালি যিমানখিনি পাৰিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। তথাপিও ভালকৈ ইমান দেখুৱাব নোৱাৰিলোঁ যদিও তাৰ মাজতে অলপমান ভিডিঅ' কৰি ৰাখিবলৈ চেষ্টা কৰিলোঁ। সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। কেনেকুৱা পালে মোক কমেণ্টত জনাবচোন। আৰু এই ভিডিঅ'টোত 2টা দিনৰ ভিডিঅ' একেলগে দিছোঁ, জইন কৰি দিছোঁ। আৰু এতিয়া মই বনাই আছোঁ ভাতখিনি মানে হৈ গ'ল, বাকীখিনি বনাই আছোঁ। ভাবিলোঁ তাৰ মাজত অলপমান ভিডিঅ' কৰি লওঁ। আৰু এতিয়া ছোৱালী এইফালে খেলি আছে আৰু মই এইফালে যি ৰংগোলী আঁকিছিলোঁ সেইখিনি গোটেই শালিকাই মানে একদম বেয়া কৰি পেলালে। সেইফালে আছে মানে খিচি পেলালে। এতিয়া মই ঢাকি থৈ আহিছোঁ সেইখিনি, আকৌ সেইখিনি মিলাই মেলি কিবা এটা কৰিব লাগিব আৰু বহুত কাম আছে। তো এতিয়া মই দেৰি নকৰোঁ, সোনকালে ভাতকেইটা বনাই লওঁ। এতিয়াও ঠিক একেদৰে মই কালি দিয়াৰ দৰে মই দি লৈছোঁ, গোল গোলকৈ গোটেইখিনি দি ল'লোঁ। মাজৰ যিখিনি অকণমান ৰঙচুৱা কালাৰ আছে সেইখিনি দিছিলোঁ। কালি যিখিনি ৰং মিক্স হৈ গৈছিলে সেইখিনি পাতিছোঁ আৰু বাকীখিনি বগাখিনি আটা দিছোঁ আৰু ইফালে ৰঙা আৰু সেউজীয়া দিছোঁ মাজত। আৰু এনেকৈ মই হাতেৰে টানি টানি দিলোঁ, এপাহ ফুলৰ নিচিনা কৰি দিছোঁ আৰু কিনাৰত সেয়া একদম ফুট ফুটকৈ দি ফুল বনাই দিছোঁ। অলপমান ছোৱালীজনীকে দেখুৱালোঁ, তাই চুবলৈ ভয় কৰিছে ফুলজাৰি যিহেতু। মই তাইক জ্বলাই মেলি দেখুৱাই দিছোঁ। চাওঁ এইফালে দেখামগৈ। এইফালে ৰংগোলী, এইয়া নুচুবা দেই। এইফালে আৰু ভিতৰত দেখুৱাই আছোঁগৈ। এইফালে আন্ধাৰ আৰু এইয়া ভিতৰত এয়া এইফালে বাহিৰত Hiya. No. Oh, wow. It is Sunday. It is Sunday. Dolo. Aw dolo ha. Ego. Ayo hakan dikhai golo mu de. Hi everyone. চাগেটাকে জ্বলাই মেলি অলপমান এনেই ৰাস্তা ফালে ওলাই গ'লোঁ, মা মই আৰু ছোৱালী। আৰু এতিয়া মই ভাতত লাগিছোঁ। এয়া বনাই আছোঁ। আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আজিৰ দিনটো। কেনেকুৱা পালে ভিডিঅ'টো চাই মোক কমেণ্টত জনাব। আৰু এতিয়া মই ভিডিঅ'টো সামৰোঁ। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক আৰু শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব, যাতে আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ আপোনালোকে আগতীয়াকৈ পাই থাকে। তেন্তে আজিলৈ ইমানতে বিদায় লৈছোঁ। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। বাই বাই।